তো দৰ্শকসকল আপোনালোক আটাইবোৰকে স্বাগতম জনাইছোঁ মোৰ নিয়াজুল ব্লগ চেনেলত। আৰু আজি এটা ব্লগটো কিয় কাৰণে বনাইছোঁ আপোনালোকে আটাইয়ে গম পাইছে। আজি ব্লগটো হৈছে এনেকুৱা ব্লগ যে যোৱা কেইদিনমান আগত আমি মানুহ এজনী দেখাইছিলোঁ, বেমাৰ আছিল মানুহজনী গাত বেমাৰ আছিলে। সেইটো হিচাপত বহুতে সহায় কৰিছে, সাহায্য কৰিছে। যিমানখিনি সাহায্য কৰিছে আমি তেওঁক দিব যাম। এতিয়া তেওঁ ঘৰত যাম, তেওঁৰ ঘৰত গৈ পেলাই গোটেইখিনি বস্তু দেখুৱাম আপোনালোকক। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। যিমানখিনি টকা উঠিছে 600 টকা উঠিছে টোটেল, সৰমুঠ 600 টকা উঠিছে। আমি 600 টকাৰে আমি কি কৰিব যাওঁ, না পইচা দিয়া ভাল হ'ব নে কিবা বস্তু কিনি দিয়া ভাল হ'ব, আপোনালোকক দেখুৱাম। আৰু আপোনালোকে সম্পূৰ্ণ ব্লগটো চাই থাকক আৰু আমাৰ লগত আহি থাকক। এতিয়া আমাৰ লগত ভাই এজনো আছে, সহায় কৰিব আহিছে। আমি দুজন যাম এতিয়া তেওঁলোকৰ ঘৰত গৈ পেলাই আপোনালোকক দেখুৱাম সম্পূৰ্ণ মানুহজনী কেনেকুৱা আছে, কেনেকুৱা বেমাৰ, ডাঙৰ বেমাৰ এটা লৈ বহি আছে। এতিয়া দুজন যাম আৰু দৰ্শকসকল এতিয়া আহি পাইছোঁ আমি। আৰু আমাৰ লগত আমাৰ ফ্ৰেণ্ড এজন আছে, ইও ইয়াত ৰখি আছে। এতিয়া আমি চাব পাৰে পিছফালে, ইও যাব আমাৰ লগত। আৰু কি ল'ম কি নল'ম তাৰ লগত আমি ডিছকাছ কৰি ল'ম। এতিয়া আমি আৰু দোকানত আহি পাইছোঁ। আমাৰ লগত সকলোৱে আছে, মোৰ ফ্ৰেণ্ডকেইটা গোটেইকেইটা আহিছে সেই মানুহজনীক সহায় কৰিবলৈ। বহুত মানুহ ইয়াত আছে, চাব পাৰে। মানুহজনী বহুত ডাঙৰ বেমাৰ হয়, তো চবেই ওলাই আহিছে ঘৰৰ পৰা। আপোনালোকে ওলাই আহক। আৰু 600 টকা দিছে আপোনালোকে, যিমানখিনি টকা আপোনালোকে সাহায্য বিচাৰিছিলোঁ 600 টকা উঠিছে। এই 600 টকাৰ ভিতৰত আমি মানুহজনীক কিবা দিব যাম, কাৰণ ইমানখিনি টকাৰে ট্ৰিটমেণ্ট ভাল এটা ট্ৰিটমেণ্ট নহয়। তো এইটো কাৰণে আমি ভাবিছোঁ কিবা এটা গালামাল বস্তু কিনিম। গালামাল বস্তু কিনাৰ পিছত যিমানখিনি টকা বাচাই ইহঁতৰ হাতত দি আহিম। কি ল'ম দাদা? আমাৰ দাদাই ক'ব, নুৰজামাল দাদাই ক'ব। মোৰ নাম নুৰজামাল হুছেইন। সকলোকে স্বাগতম জনাওঁ আমাৰ ইছলামিক সমাগমত। আসসালামু আলাইকুম ৰহমতুল্লাহ। আৰু যিসকল দৰ্শকে ভিডিঅ'টো চাই আছে সকলোকে আমি ধন্যবাদ জনাওঁ। আৰু এইজনৰ কাৰণে আগতে ভিডিঅ' দিয়া হৈছিলে আৰু সেইকাৰণে সাহায্য পাইছোঁ আমি। সাহায্য আমাৰ হাতত ইতিমধ্যে 600 টকামান আহিছে। 600 টকাৰে আমি ভাবি আছোঁ যে এজনলৈ কিবা এটা বজাৰ সদায় কৰিবলৈ আমি ইতিমধ্যে মনোবৃত্তি লৈছোঁ যে আমি কিবা এটা বজাৰ লৈ যাম এজনৰ কাৰণে আৰু দেখি আহিম। আৰু যদি বজাৰ কৰি কিছু টকা ৰাহি হয় সেই টকা আমি তেওঁৰ হাতত দি আহিম। আৰু আগন্তুক দিনত আমি তেওঁলৈ আৰু ভাল সহায় কামনা কৰিছোঁ। আপোনালোকে সহায় কৰিব বুলি আশা কৰোঁ। ধন্যবাদ ধন্যবাদ। দাদা দৰ্শকসকল আপোনালোকে দেখিছে দাদাই কি দিম মানুহজনী ঘৰত গৈ। এতিয়া মানুহজনী ঘৰত যাম, অলপ বস্তু কিনিম, আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম। আৰু এতিয়া আমি বস্তু অলপ কিনি মানুহজনী ঘৰত যাম, কি কৰি আছে, কেনেকুৱা আছে, আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই থাকিম। আৰু আপোনালোকে আমাৰ লগত আহি থাকিব। আহিছোঁ আৰু এতিয়া আমি মাছ ল'ম। তেওঁৰ কাৰণে এই মাছটো আমি লৈছোঁ। মাছ বোলে বহুত বছৰ খাব পৰা নাই, সেইকাৰণে এটা ডাঙৰ মাছ এটা লৈ লৈছোঁ। 200 টকা লৈছে আৰু আমাৰ 400 টকা বাজিছে। আমি 400 টকাৰে কি বস্তু কিনো আপোনালোকে সম্পূৰ্ণ ব্লগটো আমাৰ চাই থাকক। এতিয়া পাচলি লৈছোঁ, বিলাহী লৈছোঁ, মটৰ লৈছোঁ, আলু 2 কেজি লৈছোঁ, 1 কেজি বিলাহী লৈছোঁ, আৰু মটৰ 1 কেজি লৈছোঁ, ফুলকবি 1 কিলো আছে ন, 1 কিলো, আৰু জলকীয়া লৈছোঁ 1 পোৱা। তো টোটেল পইচা কিমান হ'ল? 90 টকা হৈছে। পাচলিত 90 টকা গৈছে, মাছত গৈছে 200 টকা। এতিয়া যিমানখিনি টকা বাচিছে কেছ ল'ম আৰু অলপ ভাবিছোঁ কল ল'ম। তো এইখিনি লোৱাৰ পিছত আৰু কিবা যদি পইচা বাচে আমি সেইখিনি পইচা তাহাঁতৰ হাতত দিম। আৰু আপোনালোকে সম্পূৰ্ণ ব্লগটো আমাৰ চাই থাকক। পিঁয়াজ, তেল আৰু কল লৈছোঁ। আৰু এইখিনি আমি সদায় এইখিনি আছিলে সৰমুঠ আমাৰ সদায়। এতিয়া আমি মানুহজনী ঘৰত যাম, মানুহজনী ঘৰত গৈ কিনি ধুনীয়াকৈ দি আহিম। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। তো দৰ্শকসকল এতিয়া আমি আহি পাইছোঁ। আৰু মানুহজনী ঘৰটো বা ক'ত আছিলে আমিতো সুধি আছোঁ, মানুহজনী ঘৰ ক'ত আছিলে। আমি বহুত দূৰত আহিছোঁ, আহি পেলাই মানুহজনী ঘৰ এতিয়া বিচাৰি আছোঁ। ঘৰটো বাৰু ক'ত পায়, কোনফালে ঘৰ, কোনফালে মানুহজনী ঘৰ? এইফালে ন, ব'লা। তো দৰ্শকসকল এতিয়া আমি ঘৰত গৈ আছোঁ। তেওঁলোকৰ ঘৰ আমি খুৰাজনে দেখাই দিছে আৰু তেওঁৰ ঘৰত আমি গৈ আছোঁ। আৰু আছে না নাই ঘৰত আমি নাজানো, না ক'ৰবাত কিবা ঠেলাত থাকেতো এনি টাইম ভিক্ষা কৰি থাকে। আপোনালোকে দেখিছে ভিডিঅ'টো। তো আমি এতিয়া আহিছোঁ, তেনে চাব পাৰে চাৰ্জাৰলৈ আহিছোঁ, বস্তু লৈ আহিছোঁ। তো পিছফালে মোৰ ফ্ৰেণ্ডকেইটাও আহিছে। অকল আমি এতিয়া আহি পাইছোঁ এই মানুহজনী ঘৰত। দেখিও পাইছে মোৰ পিছফালে মাটিত শুই আছে।
আপোনালোকক দেখুৱাইছোঁ। চোৱা সেইদিনাখন মই ভিডিঅ'লৈকে দেখাইছিলোঁ মাইকী মানুহজনী, এই তেওঁৱে হয়। আৰু এইফালে চাব পাৰে মাটিত শুই আছে, না কিবা এটা আছে না কি এটা বিচনা আছে না কিবা এটা আছে, আপোনালোকক দেখুৱাই দিছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ, এই আহি পেলাই দেখিছোঁ কি এই ঠাণ্ডাত মাজত এই মাটিতে শুই আছে। এটা ভাল এটা পৰামৰ্শ হোৱা নাই, ইমান ডাঙৰ বেমাৰ এটালৈ শুই আছে ইয়া তেওঁ। আপোনালোকক ভালকৈ দেখুৱাই আছোঁ, এটা কথাকো পাতিব নোৱাৰে মুখেৰে। তো তেওঁৰ কাৰণে আজি আমি যিমানখিনি আমি ভাবিছিলোঁ বহুত দূৰত হয়, একদম পথাৰৰ মাজত থাকে, বহুত ডাঙৰ বেমাৰ এটালৈ এনেকুৱা শুই আছে। চাব পাৰে আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ। আপোনালোকক চাব পাৰে তেওঁৰ ভায়েক হয়, সেইদিনাখন আপোনালোকে দেখিছেই। আমি তেওঁক দেখাইছিলোঁ আপোনালোকক সেইদিনাখন ভিডিঅ'টোত। এতিয়া তেওঁৰ ভাই ইয়াত আছে, ঘৰত আহি পাইছোঁ আৰু তলতে শুই আছে। দেখিছে কেনেকুৱা আছে, কিমান কষ্টত আছে, ভাল এটা চিকিৎসা পোৱা নাই, উন্নত চিকিৎসা এটা পোৱা নাই। সেই উপলক্ষে আপোনালোকে যিমানখিনি সাহায্য কৰিছে, যোনকেইজনে সাহায্য কৰিছে, বহুত বহুত ধন্যবাদ। আৰু সেইখিনি আমি আপোনাৰ কাৰণে কিবা তেওঁৰ কাৰণে কিবা এটা আনিছিলোঁ। আৰু আজি আপোনাক এইখিনি সদায় মাছ এটা আছে, মাছ কেইটামান পাচলি, এইটো ডাঙৰ মাছ, মাছ খাইনে তাই? হা এই মাছ আছে ইয়াত, আৰু কেইটামান চব্জি আনিছোঁ, তেল পেষ্ট আছে ইয়াত, কল আনিছোঁ, কল খুৱাব দেই। আৰু ধৰক চাহ পাৰে কিমান কষ্টত আছে, আপোনালোকে আৰু সহায় কৰক। ঘৰটো আন্ধাৰ হৈ আছে, ভালকৈ একো ক'ব পৰা নাই, দেখুৱাব পৰা নাই। আপোনালোকক এটা কথাই ক'ম, এনেকুৱা আৰু সহায় কৰক আপোনালোকে। আৰু দেখিব পাৰিছে কিমান অসুবিধাত আছে। আৰু যিমানখিনি টকা বাচিছিলে, এটা টকা যিমানখিনি বাচিছিলে 170 টকা বাচিছিলে, এই 170 টকা কাক দিম? তাইক যদি আপুনি তাৰ মায়ে হয় ন, টেবলেট চেবলেট মেডিচিন লাগে আপুনি আনি দিব। আৰু কিবা ক'ব নেকি? কিছু কইবেন চৰকাৰ দে বা মানুষ কিছু কইবেন? একো ভালকে কথা পাতিব নোৱাৰে, বহুত ইহঁতৰ পৰিয়ালতে এনেকুৱা বেমাৰ হৈ আছে বহুতৰ। ধৰক আপুনি এইখিনি টকাৰে তেওঁক মেডিচিন কিবা এটা আনি দিব, মেডিচিন খুৱাব, বুজিছে? কিবা এটা টেবলেট চেবলেট মেডিচিন আনি খাব। দেখিব পাৰিছে ধৰক চাহ পাৰিছে, আমি যিমানখিনি আপোনালোকে সহায় কৰিছিলে সেই সহায়ৰ অনুসাৰে আমি ইমানখিনি দিছোঁ আনি পেলাই। আৰু ইমান ডাঙৰ বেমাৰ এটা আছে, কেঞ্চাৰ বেমাৰ এটা আছে। আপোনালোকক বদৰুদ্দিন আজমল ছাৰক কৈছোঁ, হিমন্ত ছাৰক কৈছোঁ, যোন ডাঙৰ ডাঙৰ মানুহ আছে সকলোকে হাত জোৰ কৰি অনুৰোধ কৰিছোঁ। ইহঁতৰ ঘৰত একেই প্ৰব্লেম, ইহঁতৰ ভনীহঁত টকাৰ কাৰণে উপযুক্ত এটা উন্নত ভাল চিকিৎসা পোৱা নাই। হয়তো আপোনালোকে সহায় কৰক। আৰু যদি আপোনালোকে সহায় কৰিব নোৱাৰে, ভিডিঅ'টো শ্বেয়াৰ কৰক আগলৈ, যাতে যোনে সহায় কৰিব পাৰে সি যাতে আহি পেলাই সহায় কৰে। আৰু যদি আপুনি সহায় কৰিব নোৱাৰে, ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আপোনালোকে দেখিছেই ইমান ডাঙৰ বেমাৰ এটা লৈ, কেঞ্চাৰ বেমাৰ এটা লৈ, কেঞ্চাৰ বেমাৰ এটা লৈ এনেকুৱা শুই আছে, খাব নোৱাৰে, শুব নোৱাৰে, ভাল বস্তু খাব নোৱাৰে, এটা ভাল চিকিৎসা কৰিব নোৱাৰে। তো ধৰক এইখিনিতে আজি আমি আশা কৰিছোঁ আপোনালোকৰ আগলৈ সকলোকে একদম হাত জোৰ কৰি, দুহাত জোৰ কৰি আশা কৰিছোঁ আপোনালোকে সাহায্য কৰক, শ্বেয়াৰ কৰক ভিডিঅ'টো। আমি সেই মানুহজনীক আমি দি আহিছোঁ, নাজানো এইখিনি পাই পেলাই তেওঁ সন্তুষ্ট হ'ব নে নাই, বেমাৰটো ভাল হ'ব নে নাই। আমি সকলোৰে ওচৰত এটাই প্ৰাৰ্থনা কৰিম যে মানুহজনী উন্নত চিকিৎসা এটা পাওক। কিমান ডাঙৰ বেমাৰ হৈছে আপোনালোকে দেখিছে, উন্নত চিকিৎসা এটা পাওক। বদৰুদ্দিন আজমল ছাৰে যাতে ভিডিঅ'টো পাওক, দেখি পেলাই অলপ সহায় কৰিবলৈ আগবাঢ়ি আহক। কেঞ্চাৰ বেমাৰ এটা আছে, ইমান ডাঙৰ বেমাৰ, পইচাৰ কাৰণে চিকিৎসা কৰিব পৰা নাই। আপোনালোকে আৰু সহায় কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে ডাঙৰ মানুহে দেখে, কোনোবাই অলপ সহায় কৰিব আগবাঢ়ি আহে। আৰু এটা কথা ক'ম ইয়াৰ লগত, তেওঁলোকে মোৰ ফ্ৰেণ্ডকেইজনে আজি মোক বহুত সহায় কৰিছে, ফাৰ্ষ্ট টু লাষ্ট। বহুত 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 ধন্যবাদ আপোনালোকক, বহুত বহুত ধন্যবাদ আপোনালোকক, ধন্যবাদ দিছোঁ। তোমাকো আমাৰ ইউটিউবাৰ নিয়াজুল ব্লগলৈ আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক। আমি তেওঁলৈ বহুত ধন্যবাদ থাকিল এইবিলাক ভিডিঅ' কৰাৰ কাৰণে। থেংক ইউ ছ' মাছ। আপোনালোকে দোৱা কৰিব। আৰু এনেকুৱা যদি গৰীব মানুহ দেখে আপোনালোকে নিশ্চয়, আপোনালোকে সহায় কৰিব নোৱাৰিলেও বেলেগক আনি পেলাই বেলেগক ক'ব, বেলেগৰ পৰা অলপ অলপ সহায় কৰিব কৈ পেলাই কিবা এটা। তো ধৰক আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। অহাবাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিম। ধন্যবাদ।